ডিব্ৰুগড়ত আজিও অভাৱনীয় পৰিস্থিতি মহাবাহু ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰে বৈ আছে। উল্লেখযোগ্য যে আজি মঙলবাৰে পুৱাৰ ভাগৰ পৰা দিনজোৰাকৈ বৰ্তমান সময়লৈকে বিপদসীমাৰ ওপৰে বৈছে ডিব্ৰুগড় মহাবাহু ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ। ইতিমধ্যে আজি 2 বজাত জলসম্পদ বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ 105.79 cmৰ ওপৰে বৈছে। বৰ্তমান ডিব্ৰুগড়ত মহাবাহু ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰতে আছে, যাকে লৈ ইতিমধ্যে নৈ কাষৰীয়া অঞ্চলসমূহত হাই এলাৰ্ট জাৰি কৰি ৰখা হৈছে জিলা প্ৰশাসনৰ তৰফৰ পৰা। ইতিমধ্যে জিলা প্ৰশাসনৰ তৰফৰ পৰা SDRF আৰু NDRF বাহিনীৰ তৰফৰ পৰা বিভিন্ন প্ৰান্তৰত উদ্ধাৰ অভিযান চলাইছে। ডিব্ৰুগড় চহৰৰ বিভিন্ন প্ৰান্তৰত বৰ্তমান দেখিবলৈ পোৱা গৈছে নৈ কাষৰীয়া অঞ্চলসমূহত এক ভয়াৱহ বান পৰিস্থিতি। বহুসংখ্যক লোক বানত আবদ্ধ হৈ পৰিছে। নদীৰ চাপৰিত 15,000 গোসহ গোপালকসকল বৰ্তমান আবদ্ধ হৈ আছে। খাদ্য ৰেচন যোগান ধৰা হৈছে। ইতিমধ্যে ডাঙৰ নাৱেৰে তেওঁলোকক উদ্ধাৰ অভিযান চলাই আছে আৰু আজিও এক অপৰিৱৰ্তিত পৰিৱেশ দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ পৰিস্থিতিত।